নমস্কাৰ বন্ধুসকল, আপোনালোকক আজি স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্যতিক্ৰমী ভিডিঅ'লৈ। আপোনালোকক প্ৰভু গুৰুজনাই কৈছিল শ্ৰৱণ আৰু কীৰ্তন। সদায় ৰাতিপুৱা আপোনালোকে ভাল কিতাপ এখন পঢ়িব, নহ'লে ইউটিউবত অডিঅ' বুক আছে, বিভিন্ন এপছ আছে, তাৰ অডিঅ' বুক এখন পঢ়িব। তেনেহ'লে ভাল কিতাপ পঢ়িলে আপোনাৰ কৰ্মস্পৃহা, প্ৰথম কথা কৰ্মস্পৃহা বাঢ়িব, দ্বিতীয়তে মনত শান্তি বাঢ়িব, আৰু শান্তি বঢ়াৰ লগে লগে মানুহৰ প্ৰতি ভালপোৱা বাঢ়িব, আৰু মানুহৰ প্ৰতি ভালপোৱা বাঢ়িলে আপোনাৰ ঠাইখিনি অট'মেটিক সুন্দৰ হৈ পৰিব, ইজনে সিজনক ভাল পোৱা হ'ব। যা কি নহওক, আজি মই আৰম্ভ কৰিব লৈছোঁ এনে এজন ব্যক্তি বিষয়ে যিজনে আমাৰ ভাৰতীয় মূলক বহু ওপৰলৈ উঠাই লৈ গৈছে। যিখন দেশৰ মানুহে ভাৰতবৰ্ষৰ মানুহসকলক কুকুৰ বুলি কৈছিল, আৰু সেইখন দেশত আজি গৈ ভাৰতীয় মূলৰ মানুহ নিৰ্বাচিত হৈছে, থিয় হৈছে, দেশখন চলোৱাৰ বাবে নিজকে উপযুক্ত কৰি তুলিছে। সেইজন ব্যক্তি হ'ল ব্ৰিটেইনৰ ঋষি সুনাকৰ। এটা ভাল কথা, তেখেতে যেতিয়া প্ৰথমবাৰ সদনত শপত গ্ৰহণ কৰিছিল, তেতিয়া তেখেতে শ্ৰীমদ ভাগৱতত ধৰি শপত গ্ৰহণ কৰিছিল। আৰু ইয়াৰ পৰা আমি অনুভৱ কৰোঁ যে তেখেতে হিন্দু ধৰ্মৰ প্ৰতি কিমান বিশ্বাসী। আৰু বিভিন্ন সময়ত তেখেতৰ ফটোবোৰত আমি দেখা যাওঁ শ্ৰীকৃষ্ণক তেখেতে খুব অন্তৰেৰে প্ৰভুজনাক সেৱা কৰে, অন্তৰেৰে বিশ্বাস কৰে। আৰু তেখেতে কোৱা মতে শ্ৰীমদ ভাগৱতখনেই তেখেতৰ উন্নতিৰ শিখৰলৈ লৈ যোৱা এখন জ্ঞানৰ ভাণ্ডাৰ। তেখেত বিপদৰ সময়ত শ্ৰীমদ ভাগৱতে তেখেতক শান্তিৰ পথ দেখুৱাই দিয়ে, নিজকে স্থিতি কৰি ৰাখিবৰ বাবে পথ দেখুৱায়। আৰু সেই শ্ৰীমদ ভাগৱতৰ জৰিয়তে তেখেতে পৃথিৱীত যি ক'ভিডৰ যি বেয়া অৱস্থা, সেই অৱস্থাটো ব্ৰিটেইনতো আহিছিল, আৰু তেখেতে নতুন নতুন পলিচি আৰম্ভ কৰিছিল, কোম্পানীবোৰত নতুন নতুন পলিচি দিছিল, যাৰ জৰিয়তে ব্ৰিটেইনৰ মানুহসকলৰ কৰ্মসংস্থাপনৰ পৰা আঁতৰি যাব লগা হোৱা নাছিল, নিজৰ যি দেশখনৰ ইকনমিক অটল কৰি ৰাখিছিল। আৰু সেই কৰ্মক্ষমৰ জৰিয়তে তেখেতে ব্ৰিটেইনৰ মানুহসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। আৰু আজি আপোনালোকে দেখিছে সেই মানুহ, আৰু সেইজনে প্ৰথমজন, সিজনৰ বয়স 1980 চনত তেখেতৰ জন্ম হৈছিল। আৰু তেখেতৰ মূল ঠাই হ'ল, দেউতাকহঁতৰ ঠাই হ'ল পঞ্জাৱৰ মানুহ। আৰু তেখেতে বৰ্তমান বয়স 42 বছৰ, আৰু ব্ৰিটেইনৰ প্ৰথমজন সৰু 40 বছৰ বয়সত দেশত আটাইতকৈ গৌৰৱৰ বিষয়, যিখন ব্ৰিটেইনে আমাৰ দেশখনত 200 বছৰো অধিক কাল ৰাজত্ব কৰিছিল, আৰু সেইখন দেশৰ মানুহ গৈ ব্ৰিটেইনৰ গৰাকীৰ মতে এনে এটা কথা তেখেতে কৈছে, এনে এখন ব্ৰিটেইন প্ৰস্তুত কৰিব, যিখন ব্ৰিটেইনত দেৱালীৰ সময়ত দেৱালী পালন কৰোঁতে যাতে ব্ৰিটেইনবাসীৰ কোনো আপত্তি নাথাকে। আমি এনে এখন দেশত বাস কৰোঁ, যিখন দেশত ঋষি সুনাক নিচিনাৰ মানুহ হয়। আপুনি চাই, যদি পৃথিৱীৰ বিভিন্ন কেইবাখনো দেশৰ ৰাষ্ট্ৰপতি বা উচ্চ পদস্থৰ যিসকল ব্যক্তি আছে, সেইকেইজন হ'ল ভাৰতীয় মূলৰ। মই আজি পুৱাই আমি গৌৰৱ কৰিব লাগে, আমি যিখন দেশত জন্মগ্ৰহণ কৰিছোঁ, এজন হিন্দু হিচাপে, এজন ভাৰতীয় হিচাপে আমি সদায় ভাৰত মাতাক প্ৰণাম কৰিব লাগিব। যি কি নহওক বন্ধুসকল, ঋষি সুনাকৰ আৰু এটা কথা কওঁ, তেখেত হ'ল হাৰি জিকি যোৱা এজন ব্যক্তি। তেখেতে কৈছিল, হাৰি থকাটো ডাঙৰ কথা নহয়, কিন্তু হাৰি জিকিব পৰাটোহে, ধৈৰ্য থকাটোহে ডাঙৰ কথা। আৰু তেখেত হাৰি জিকি গ'ল। এই ইণ্ডিয়া কা বান্দা হে जो हार कर भी जीता है, उस बंदा को हमारा 1000 बार सलाम। গতিকে আৰু বিশেষ একো নকওঁ। গতিকে গুৰুজনাৰ মতে শ্ৰৱণ আৰু কীৰ্তন কৰক। শ্ৰৱণ হ'ল আপুনি কাণেৰে শুনি জ্ঞান লৈছে, কীৰ্তন মানে আপোনাৰ কৰ্ম কৰিছে, প্ৰেক্টিকেলি কৰিব দিছে, জ্ঞান ল'ব দিছে, আৰু সেইখিনি প্ৰেক্টিকেল কৰিব দিছে। তেনেহ'লে আমিও হয়তো আমাৰ কৰ্মৰ দ্বাৰা মানুহক দেখুৱাব পাৰিম। কেতিয়াও আনে কৰা কৰ্মৰ প্ৰতি ধাউতি নহ'ব, নিজে সৃষ্টি কৰক, নিজৰ প্ৰতি আনক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰক। এয়াই মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এনেকুৱা এটা কাম কৰক, যিটো আনে আপোনালৈ চাই থাকিব লাগে, আপুনি আনলৈ নহয়। ধন্যবাদ বন্ধুসকল। শেষৰ বাৰৰ বাবে কৈছোঁ, মোৰ এই জ্ঞানম চেনেলটো আপোনালোকে
ছাবস্ক্ৰাইব কৰি ল'ব। বিভিন্ন সময়ত মনলৈ যিবোৰ কথা আহে সেইবোৰ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। গতিকে আপোনালোকে আনে পাব পৰাকৈ, যদি ভাল কথা বুলি ভাবিছে আনে পাব পৰাকৈ শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।